Hello friends, welcome back to my YouTube channel আৰু মই টুটুমনি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো এটি নতুন ৰেচিপি। এই ৰেচিপিটো হয়তো সৰু ল'ৰা ছোৱালীবিলাকৰ বাবে বেছি প্ৰিয় হ'ব। মই ৰেষ্টুৰেণ্ট ষ্টাইলত ফ্ৰেঞ্চ ফ্ৰাইজ বনাবলৈ ওলাইছো। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিব যাতে মই দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে অতি সোনকালে পায়। ফ্ৰেঞ্চ ফ্ৰাইজ বনোৱাৰ কাৰণে মই ইয়াত লৈছোঁ 6টা মিডিয়াম চাইজৰ আলুকেইটা ভালদৰে বাকলি গুচাই লৈছোঁ আৰু এনেদৰে ভিডিঅ'ত দেখুৱাৰ দৰে ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি কাটি লৈছোঁ। টুকুৰাকেইটা এনেকুৱা হ'লে দেখিবলৈ আৰু খাবলৈও বহুত ধুনীয়া হয়। তাৰপিছত আলুখিনি মই ভালদৰে ধুই লৈছোঁ। এতিয়া মই আলুখিনি এখন টাৱেলত দি ভালদৰে মুচি লৈছোঁ। আলুখিনি যিমান পাৰি শুকাই ল'ব লাগে। আপোনালোকে টিছু পেপাৰো ব্যৱহাৰ কৰিব পাৰে। টাৱেলেৰে মুচিবলৈ হ'লে বহুত বেছি ভাল হয়। এতিয়া ৰিফাইন তেলত মই গোটেইখিনি আলু 60% মান ভাজি লৈছোঁ আৰু আলুখিনি ভজা হোৱাৰ পিছত এতিয়া মই এখন টিছু পেপাৰত উলিয়াই লৈছোঁ। এতিয়া ইয়াক মই আকৌ টিছু পেপাৰেৰে ভালদৰে মুচি লৈ কিছু সময়ৰ বাবে ফ্ৰিজত থৈ দিম। আলুখিনিৰ পৰা তেলটো ভালদৰে নোহোৱা হ'ব লাগে। যিমান পাৰি তেলখিনি নোহোৱা কৰিবলৈ চেষ্টা কৰিব লাগে। এতিয়া মই আলুখিনি ফ্ৰিজৰ পৰা উলিয়াই লৈছোঁ। প্ৰায় 10-15 মিনিটমান সময় আলুখিনি ফ্ৰিজত ৰাখিছোঁ। এতিয়া এখন ট্ৰেত আলুখিনি উলিয়াই লৈ ইয়াত মই দিছোঁ কৰ্ণফ্ল'ৰ আৰু ইয়াক ভালদৰে চামুচেৰে লাৰি দিছোঁ। এতিয়া আকৌ আলুখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। সেই একেখিনি ৰিফাইন তেলতে ফ্ৰাই কৰিম। আলুখিনি ভালদৰে ফ্ৰাই হৈ অলপমান ৰঙচুৱা হোৱাৰ পিছত ইয়াক মই বেলেগকৈ উলিয়াই থৈ দিম। আলুখিনি ভাজি হৈ যোৱাৰ পিছত ইয়াত মই দিছোঁ নিমখ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখখিনি দি ল'ব। ইয়াৰ ওপৰত দিছোঁ মই ৰেড চিলি পাউডাৰ আৰু মেগী মছলা পাউডাৰ। মেগী মছলা পাউডাৰ দিলে সোৱাদটো বেছি ধুনীয়া হয়। এতিয়া ইয়াক অলপমান লাৰি দি ভালদৰে পৰিৱেশন কৰিব পৰা হৈ গ'ল। এতিয়া ইয়াক টমেটো কেটচাপৰ লগত পৰিৱেশন কৰক আৰু আবেলিৰ চাহৰ জুতি লওক। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।